রেকর্ড ডে তো সরকারিভাবে পালন কৰিব লাগিছিল, কিন্তু বৰ্তমান আমাৰ ইউপিপিএল চৰকাৰে এইটো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, যাৰ দ্বাৰা তেখেতসকলে যি কাৰ্যালয়ত বহি আছে আজি পৰ্যন্ত বিটিচিৰ নামতে চৰকাৰ চলি আছে। গতিকে বিটিচিৰ একৰ্ড যেটো বদলনি একৰ্ড ডে সরকারিভাবে পালন কৰিব লাগিছিল, কিন্তু তেখেতসকলে কোনো দিনেই আমাৰ শহীদসকলৰ বিনিময়ত যি আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পাইছো তাৰ প্ৰতি তেখেতসকলে সন্মান জনোৱা নাই। তাৰ বাবে আমাৰ বড়ো ৰাইজে তথা আমি জনসাধাৰণে বিৰাট দুখ পাইছো। তেখেতসকলক ধিক্কাৰ দিছো যে এটামান ডাঙৰ ৰাজনৈতিকভাৱে আমাৰ ভাৰত চৰকাৰৰ লগত সাংবিধানিকভাৱে যেটো চুক্তি হৈছিল এই চুক্তিৰ প্ৰতি তেখেতসকলে সন্মান জনাব লাগিছিল, কিন্তু তেখেতসকলে কোনোদিনে সন্মান জনোৱা নাই। তাৰ বাবে আমি তেখেতসকলৰে আমি ধিক্কাৰ দিছো আৰু ভৱিষ্যতত যাতে আমি সকলো ৰাইজক সংগতি কৰি পেলাই আমি পুনৰবাৰ বিটিচিত বিপিএফ দলেই চৰকাৰ গঠন কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি আছো আৰু ভৱিষ্যতত আমি চৰকাৰীভাৱে এই দিৱসটো আমি উলহ মালহেৰে পালন কৰিব পাৰিম বুলি আমি আশা ৰাখিছো। বিগত 3টা বছৰ কাৰ্যকালত ইউপিপিএল কি ধৰণৰ কাৰ্যকলাপ হৈছে বুলি আপুনি ভাবে? চাওক, এতিয়া আপোনালোকে সাংবাদিক, আপোনালোকে সবতকে বেছি ভালকে জানে যে বৰ্তমান চৰকাৰে আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ কাৰণে কি বিলাক কাম কৰিছে এই গোটেই বিষয়বস্তুবিলাক আপোনালোকে ভালদৰে জানে। আজি পৰ্যন্ত তেখেতসকলে একো কাম কৰিব পৰা নাই, অকল প্ৰতিশ্ৰুতিৰ ওপৰত চলিছে এইখন চৰকাৰ। তেখেতসকলে কৈছিল যে জানুৱাৰী 11 তাৰিখৰ ভিতৰতে 5,000 জন মানুহক চাকৰি দিম বুলি, কিন্তু আজি জানুৱাৰীটো শেষ হৈ গ'ল আৰু ফেব্ৰুৱাৰী আজি 10 তাৰিখ আহি গ'ল। এজনো মানুহক তেখেতসকলক চাকৰি দিয়াটো আমি দেখিবলৈ পোৱা নাই বা পৰিলক্ষিত হোৱা নাই। গতিকে এইটোৱে আমি ধিক্কাৰ দিছো যে তেখেতসকলে যি ধৰণৰ কথা কয় তেনেধৰণৰ কাম কৰিব পৰা নাই, কোনো ধৰণৰ জনসাধাৰণৰ মানে আপোনাৰ সহযোগ পাব লগা কোনো ধৰণৰ কাম কৰিব পৰা নাই।